পালেং শাক জানা নহয় এঠাইত পালেং শাকৰ গুটি এটা ৰুলে আৰু এঠাইত বাঁহ গছ জানা নহয় বাঁহ গছৰ গুটি আৰু পালেং শাকৰ গুটি লগালে দুইটাতে পানী চানি খুব ধুনীয়াকে দিলে পালেং শাকটো দুদিন তিনদিন পিছতে বাহিৰত একদম ফুটি হিকে ওলাই আহিল কিন্তু বাঁহ গছটো নোলাল 3 বছৰ পিছত বাঁহটো অকমান ফুটি উঠিল আৰু ফুটি উঠাৰ পিছত মানে লাহে লাহে তাৰ পৰা পোখা মিলিব আৰম্ভ কৰিছে 5 বছৰত বাঁহ গছটো ডিস্টিংক্ট হৈছে 5 বছৰত বাঁহ গছটো চকুৰে মনিব পৰা হৈছে এতিয়া লাইফত মই যেটো কৈছো যে বাঁহ গছটো কিন্তু তোমালোকে লক্ষ্য কৰিবা এবাৰ যেতিয়া উখ হোৱা ষ্টাৰ্ট কৰে কিমান উখ হয় ফুটৰ ওপৰত উখ হৈ যায় না যায় কিন্তু পালেং শাকটো ইখিনিতকে আৰু বেছি উখ হ'ব নোৱাৰে এইটোই কি শিকায় বাঁহ গছৰ পৰা তুমি কি শিকিবা যে তলৰ ৰুটটো যিমানে মজবুত হ'ব আৰু তলৰ ৰুটটো যিমান টাইম লাগিব তুমি হিমান ওপৰলৈ তুমি যাব পাৰিবা সেইকাৰণে যেতিয়া বাঁহ গছটো তুমি ৰুইছা অৰ্থাৎ এইটো টাইমত যেতিয়া পঢ়ি আছা একো যেতিয়া ফ্ৰুট নাপাবা ফল যেতিয়া নাপাবা অধৈৰ্য তোমালোকে নহবা কাৰণ এদিন তোমালোকে বেসটো ৰেডি কৰাৰ পিছত এবাৰ যেতিয়া তুমি উখ হ'বলৈ আৰম্ভ কৰিবা তেতিয়া তুমি ইউকেলিপ্টাছ গছতকেও বেছি উখ হৈ যাবা